অমিতা আলু বুটৰ চব্জি হৈ গ'ল আৰু এয়া চিকেনো হৈ গ'ল। বৰ্তমান অলপমান ঠাণ্ডা কৰি লৈছোঁ আৰু দুটামান পুৰি বান্ধি লৈছোঁ। চাউলৰ গুড়া, ভেদাইলী লতা, পিঁয়াজ, অন্যান্য মা মছলা দি পেলাই আমি এয়া আপোনাৰ পকৰা বনাইছোঁ। ছোৱালীজনীকো লৈ যাম, আমিও খাম আৰু এয়া হৈ গৈছে, পকৰা হৈ গৈছে। আজি আমি ক'লৈ যাম বাৰু? আজি আমি কেএমআৰ্টৰ পৰা, অৰ্থাৎ আমাৰ ওচৰৰে এখন শ্বপিং মল আছে, অলপমান বজাৰ কৰি আনিলোঁ। ছোৱালীজনীৰ কাৰণে পুৰি, চব্জি আৰু আপোনাৰ চিকেন কিবাকিবি ল'লোঁ আৰু কাপোৰ কানিও আছে দুই এখন আৰু তেওঁৰ যাৱতীয় দৰকাৰী কিছুমান বস্তু ল'লোঁ। তাই যিহেতু হোষ্টেলত থাকে, সদায় আহিব নোৱাৰে, কিছুমান বস্তু মাহেকে বহেকে আমি গৈ পেলাই দি আহিবলগীয়া হয়। এতিয়া আমি যাত্ৰা কৰোঁ। আমি এতিয়া হোষ্টেল পালোঁহি আৰু হোষ্টেলৰ গেটখন খুলি ল'লোঁ আৰু পিছে ভিতৰলৈ সোমাবলৈ নিদিয়ে। আমি যিখিনি যাৱতীয় বস্তু লৈ গ'লোঁ ছোৱালীজনীক আগবঢ়াই দিলোঁ আৰু ছোৱালীজনীক কিছুমান বস্তু যিখিনি লৈ গৈছিলোঁ সেইখিনি বস্তু তাইৰ হাতত জমা দি পেলাই আমি তৎকালীনভাৱে ওলাই আহিলোঁ। তাই ওলাই আহিছিলে বাৰু ফোন কৰাৰ লগে লগে। এয়া আছোঁ, এতিয়া আমি তাৰ পৰা বিদায় ল'লোঁ। গতিকে এয়া হ'ল ছোৱালী হোষ্টেল হয় সুৰলক্ষ্মী বুলি ক'লে সকলোৱে ভাল পায় আৰু যিহেতু তেওঁৰ মাক দেউতাক অহাৰ কাৰণে লগৰখিনি ওলাই আহিল আৰু মাকে তেওঁৰ লগ সমনীয়াখিনিক চাই বোলে লাগি চালে আৰু নিজৰ ছোৱালী বুলি আৰু গতিকে তেওঁলোকক ইমানতে মই বিদায় দিলোঁ আৰু গতিকে আজিলৈ আহোঁ। আজি আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।